নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম জনালোঁ। আৰু আজিৰ ভিডিঅ'টোত হায়দৰাবাদৰ কেবুল ব্ৰিজ আছে এখন, আৰু সেই ব্ৰিজখন আপোনালোকক দেখাম বুলি ইয়ালৈ আহিলোঁ। আৰু আমি চালোঁ বিশেষকৈ, সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখাই যাওঁ। ইয়াতে ব্ৰিজখন এনেকুৱা ধৰণে বনোৱা হৈছে যে দুফালে দুটা খুঁটা আছে আৰু মাজত যিখন দলংখন আছে কেবুলৰ দ্বাৰা আছে। সম্পূৰ্ণ গোটেইখিনি কেবুলেই বনোৱা হৈছে। আহক তেন্তে আগলৈ গৈ আমি চাওঁ দলংখন কেনেকুৱা লাগে। আৰু কাষতে এখন পাৰ্ক আছে, সেই পাৰ্কখনৰ দৃশ্যখিনি আমি ৰাতি আপোনালোকক দেখুৱাবলৈ ইমান ভাল নহ'ব, সেইকাৰণে দিনত এদিন আহি সুন্দৰভাৱে চাওক বন্ধু বান্ধৱী, ইমান সুন্দৰ লাগে। আমি যদি এইফালে লেফ্ট ছাইডলৈ যাওঁ, এইফালৰ পৰা গৈ যদি আমি ভিডিঅ'টো আপোনালোকক দেখালোহেঁতেন, ইমান সুন্দৰ লাগিলে হয়। মানে ইয়াত সেইটো ছাইডৰ পৰা আৰু বহুত ধুনীয়াকৈ দেখি চাওঁ, যদি দেখাব পাৰোঁ দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। যদি নোৱাৰোঁ বাৰু বেলেগ এদিন তেতিয়া আহি আমি আকৌ বনাম ধুনীয়াকৈ সেইটো ছাইডলৈ, কাৰণ বহুত ৰাউণ্ড মাৰি সেইফালে যাবগৈ লাগিব, এটা ৰাউণ্ড ঘূৰিবগৈ লাগিব 4-5 কিলোমিটাৰ। সেইকাৰণে সেইফালৰ পৰা দেখাব পৰাটো হয়তো সম্ভৱ নহ'বও পাৰে। এইফালৰ পৰাই চাই লওক, ইমান ধুনীয়া সুন্দৰ লাইটিঙৰ ব্যৱস্থা আছে, আৰু গোটেইখিনি কেবুলৰ ওপৰতে, মাজত কোনো ধৰণৰ খুঁটা নাই। জাম চাওক, ইমান ট্ৰেফিক জাম হয় এইকণ সময়ত। ইয়াৰ পৰা এনেকৈ চাবলৈ হ'লে এই লাইনডাল ৰঙা ৰেড কালাৰ তালৈকে দেখা পোৱা গৈছে। কেতিয়াবা এনেকুৱা হয় মানে লাইটিংটো কৰি থাকে, বহুত সুন্দৰ লাগে, কিন্তু সদায় এইখিনি নকৰে, মানে ৰেগুলাৰ এইখিনি লাইটিঙৰ ব্যৱস্থাটো ইমান নকৰে। আজি লাইটিংটো অলপ কমেই আছে মানে। আৰু এইফালে এইটো জোনবাইটো ওলাইছে, যিহেতু কালি পূৰ্ণিমা, আজি জোনবাইটো ওলাইছে, আৰু বহুত গাড়ী অহা যোৱা কৰি আছে। এনেৰ পৰা মানুহখিনি ঘৰলৈ অহা যোৱা টাইম, সেইকাৰণে বহুতখিনি ভিৰ হয়। বহুত ব্যস্ততাপূৰ্ণ এখন দলং।